गासैबो आर'नाइ रादाबनायगिरि नोंथांमोनखौ गिबियाव बरायग्रोना लाबाय बे समाव दङ आङो बाक्सा जिल्लानि सिङाव थानाय जे गरेस्वराव जे मैया बावैसो जे आसामाव जे गोदानै जे एसअपि जे बर'ना होदों बेनि सायाव जे जेरै 11 बाजिनिफ्राय जे गंफ्रोमबो दखाना बन्द आरो 12 रिंगानिफ्राय जे मोनसे कार्फिउ लगायनाय जादों बे कार्फिउआव दिनै गरेस्वराव जों दङ दिनै बे समाव दङ जोङो गरेस्वरनि जे टाउनाव दङ बेवहाय नुनो मोन्दों जे गंसे गंनै जे गारिखौ जोङो दासिमबो खारबाय थानायखौ नुनो मोनदों फारसेथिं बेराफारसेथिं जे मोनसे नेम खानानै होदों जे दखानखौ जे 11 बाजियावनो जे बन्द खालामनांगौ होननानै बेवहाय जे गंफ्रोमबो दखाना जे गरेस्वराव बन्द जादों नाथाय बे जे गारिनि बेलायाव जे दाम्पार बेफोर दाम्पारखौ खारनायखौ नुनो मोन्दों बे समाव दङ आंनि सेराव दङ जोंनिनो लोगो साংबादिक बिथांनि सायाव आं सोंनो लुगैदों जिहेतु আজি जिहेतुनिकि गरेस्वৰত जिहेतुनिकि নতুন যি নিৰ্দেশনা জাৰি কৰিছে যি এছঅপি জাৰি কৰিছে সেইটোৰ বিষয়ে আপুনি কি ক'ব বৰ্তমান এই এছঅপিখন গোৰেশ্বৰ অঞ্চলত সাধাৰণ জনসাধাৰণৰ কাৰণে হৈছে কিন্তু যিখন ওপৰৰ মানুহখিনিৰ কাৰণে হোৱা নাই ইয়াত দেখা পাইছোঁ সাধাৰণ যিখন নাগৰিক আছে দোকান পোহাৰ 11 বজাতে বন্ধ কৰিছে কিন্তু 12 বাজিল এতিয়া কাৰফিউ এই বৰ্তমান সময়ত কিন্তু এতিয়াও ট্ৰেক্টৰ হওক বা আমাৰ ডাম্পাৰ হওক আৰু বিভিন্ন মানুহ চলা ফুৰা কৰা দেখা গৈছে গতিকে ইয়াত অলপ প্ৰশাসনৰ হেমাহি থকা যেন লাগিছে কাৰণ যিহেতু 11 বজাৰ আগত সকলো দোকান পোহাৰ বন্ধ আৰু নাগৰিকসকলে দোকান পোহাৰ বন্ধ কৰিছে আৰু বহুতৰে আজি আমি জনামতে তেওঁলোকৰ বিক্ৰী পাত্তাও হোৱা নাই কিছুমানৰ যাত্ৰা যিটো বহনি বুলি কয় বহনিয়ে হোৱা নাই গতিকে এই ক্ষেত্ৰত তেওঁলোকে ইমানখিনি চেক্ৰিফাইচ কৰিছে কিন্তু তাৰ মাজতো 12 বজাৰ পিছত যিটো কাৰফিউ গড়চৰ অঞ্চলত এতিয়া আপোনালোকে দেখা পাব বিভিন্ন মানুহ ওলাই অহা দেখা পাইছে আপুনি গাড়ী চলি থকা দেখা পাব ডাম্পাৰ হওক চলি থকা দেখা পাব গতিকে এই ক্ষেত্ৰত অলপ সতৰ্কতা হওক প্ৰশাসনে এইটো ল'ব লাগিব আমি অনুৰোধ জনাইছোঁ আমি যিখিনি সাংবাদিক হিচাপে ঘূৰি গম পালোঁ গতিকে 12 বজাৰ যিটো কাৰফিউ গতিকে সেইটো ফলপ্ৰসূ ইমান এটা হোৱা নাই যিটো প্ৰশাসনে এইটো ব্যৱস্থা লোৱা নাই নেকি গড়েশ্বৰ সমষ্টিত এইটোৱে ক'লোঁ যে প্ৰশাসনে ব্যৱস্থা নকৰাৰ ফলত এতিয়াও আপোনালোকে দেখা পাইছে বিভিন্ন মানুহ বিভিন্ন কাৰণত ওলাই আহিছে আৰু গোৰেশ্বৰৰ বৰ্তমান ক'ভিডৰ ভয়াৱহতা বহুত বাঢ়ি গৈছে কাৰণ আজি দিনটোত এগৰাকী মহিলা ক'ভিডৰ মৃত্যু হৈছে গোৰেশ্বৰ মাজমজিয়াত যিজন মহিলা মৃত্যু হৈছে আমি সঁচাকৈ গতিকে আমি যদি মাস্ক পৰিধান নকৰোঁ আমি যদি সামাজিক দূৰত্ব বৰ্তাই নাৰাখোঁ তেতিয়াহ'লে গোৰেশ্বৰ ভৱিষ্যতলৈকে অলপ বেয়া দিশলৈ গতি কৰিব বুলি মই ভাবোঁ হয় ঠিক আছে बिथाङा जोंनो फोरमायबाय नैबे समाव आङो नोंथांमोननो जे दिन्थिलांगोन जे गरेश्वराव जे दखानखौ बन्द खालामजोब्बाय दायो गंसे गंनै जे दाम्पार बेखौ खारनाय नुदों बेथिं बिथांखौ केमेरामेन बिथांखौ दिन्थिनो खावलायदों नैबे जाबाय गरेश्वर हालाम কৰোনা মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে যি নতুনকৈ নিৰ্দেশনা জাৰি কৰিছে এই নিৰ্দেশনা আমি গোটেই অসমবাসীয়ে মানি চলাটো আমাৰ বাবে শুভ কাৰণ এই মহামাৰীৰ সময়ত যদি আমি চৰকাৰ নীতি নিৰ্দেশনা মানি নচলোঁ আমাৰ প্ৰত্যেকৰে বিপদ আহিব পাৰে গতিকে এই ক্ষেত্ৰত আমি জনসাধাৰণৰ সজাগ হোৱাটো উচিত আমি দেখিছোঁ গোৰেশ্বৰ অঞ্চলত এই এছঅপিৰ নিৰ্দেশনা প্ৰায় সকলো লোকে মানি চলিছে সকলো জনসাধাৰণে মুখত মাস্ক পৰিধান কৰিছে যদিও কিছু ক্ষেত্ৰত আমাৰ ইয়াত দেখিছোঁ প্ৰশাসনৰ গাফিলতি দেখিছোঁ বিশেষকৈ যিহেতু 12 বজাৰ পৰা সান্ধ্য আইন জাৰি কৰা হৈছে এই সান্ধ্য আইনৰ ক্ষেত্ৰত মই ভাবোঁ সান্ধ্য আইন বুলি ক'লে গাড়ী মটৰ সকলো চলাচল বন্ধ হ'ব লাগে কিন্তু আমাৰ গোৰেশ্বৰ অঞ্চলত ডাম্পাৰৰ ক্ষেত্ৰত অবৈধভাৱে যিবিলাক শিল বালি ইয়াৰ পৰা কঢ়িয়াই নি থকা হৈছে এই ক্ষেত্ৰত আচলতে সান্ধ্য আইন জাৰি কৰা দেখা হোৱা নাই ডাম্পাৰৰ সৈতে প্ৰশাসনৰ কি বুজাবুজি এইটো এটা আমাৰ মাজত খাথৰ হৈ আছে গতিকে ভাবোঁ সান্ধ্য আইনত ডাম্পাৰৰ পৰা আৰম্ভ কৰি সকলো গাড়ী মটৰ দোকান পোহাৰ বন্ধ হ'ব লাগে গতিকে এই ক্ষেত্ৰত প্ৰশাসনে যাতে নজৰ দিয়ে তাৰ বাবেও আমি দাবী উত্থাপন কৰিছোঁ লগতে আমি প্ৰায় পৰিলক্ষিত হৈ আছে যিহেতু নতুন নিৰ্দেশনা মতে ৰাতিপুৱা 11 বজাত দোকান বন্ধ কৰিব লাগে দোকান পোহাৰ আদি বন্ধ কৰিব লাগে সেই অনুযায়ী গোৰেশ্বৰ অঞ্চলৰ বিভিন্ন দোকান পোহাৰসমূহ 11 বজাত বন্ধ কৰা দেখা আমাৰ পৰিলক্ষিত হৈছে কিন্তু ৰাতিপুৱাৰ ভাগতে গ্ৰাম্য অঞ্চলৰ পৰা বহু দুখীয়া লোকে শাক চব্জি অলপ বিক্ৰী কৰি সেই বিক্ৰী কৰা ধনেৰে ঘৰৰ বাবে চাউল দালি মিঠাই তেল আদি ক্ৰয় কৰাৰ বাবে লৈ আহে কিন্তু এই ক্ষেত্ৰত আজি আমাৰ গোৰেশ্বৰ থানাৰ আৰক্ষীয়ে বাধা আৰোপ কৰা আমাৰ পৰিলক্ষিত হৈছে যিহেতু 11 বজালৈ বাকী দোকান পোহাৰ আদিৰ মানুহ গেদাৰিং হৈ বস্তু ক্ৰয় কৰিব পাৰি হোটেলখনত এখন বেঞ্চিত 4-5 জন বহি চাহ খাই থাকিব পাৰে এই গাঁৱৰ পৰা গ্ৰাম্য অঞ্চলৰ পৰা কোনোবাই ঢেকীয়া শাক কোনোবাই লাও শাক বিক্ৰী কৰিব অহা লোকসকলৰ ওচৰত ইমান কঠোৰ স্থিতি কিয় গতিকে মই ভাবোঁ এই ক্ষেত্ৰত প্ৰশাসনে অলপ নজৰ দিব যিখিনি গ্ৰাম্য অঞ্চলৰ পৰা শাক ঢেকীয়া বিক্ৰী কৰি ঘৰৰ বাবে ঘৰ সংসাৰখন চলাৰ বাবে কিবা অলপ
নিম বুলি আশা কৰি আহে। এই ক্ষেত্ৰত আচলতে প্ৰশাসনে বাধা আৰোপ কৰিব নালাগে। সামাজিক দূৰত্ব বজাই ৰাখি মুখত মাস্ক পৰিধান কৰি সেই দুখীয়া লোকসকলেও যাতে তেওঁলোকৰ শাক চব্জিখিনি বিক্ৰী কৰি ঘৰখনৰ বাবে কিবা অলপ কৰিব পাৰে, তাৰ বাবেও গোৰেশ্বৰ প্ৰশাসনে যাতে অলপ হস্তক্ষেপ কৰে। আজি ৰাজ্য চৰকাৰে যি নতুনকৈ নীতি নিয়ম বান্ধি দিছে, নতুন SOP মতে গোৰেশ্বৰ অঞ্চলত, যিহেতু গোৰেশ্বৰ আমাৰ মিউনিচিপালিটিৰ আণ্ডাৰত হয়, গতিকে ইয়াতো নীতি নিয়ম অনুসৰি 11টা বজাত সম্পূৰ্ণ দোকানসমূহ বন্ধ কৰা আমাৰ পৰিলক্ষিত হৈছে। তাৰ বাবে সমূহ ব্যৱসায়িক এই চৰকাৰে ধন্যবাদ জনাব বিচাৰিছোঁ। আৰু তাৰ লগতে আৰু এটা কথা ক'ব বিচাৰিছোঁ যে যিহেতু গোৰেশ্বৰ এখন মিউনিচিপালিটি আৰু ইয়াত মানুহৰ সমাগমটো যথেষ্ট হয়, আৰু আজি জানিব পৰা মতে এগৰাকী মহিলাৰো ক'ভিড আক্ৰান্ত হৈ গোৰেশ্বৰৰ মহিলা এগৰাকী মৃত্যুবৰণ কৰে। গতিকে আমি তেখেতৰ আত্মাৰ সদগতি কামনা কৰিছোঁ। আৰু তাৰ লগে লগে মই এইটো কথাও ক'ব বিচাৰিছোঁ যে ৰাজ্য চৰকাৰে যি 11টা বজালৈকে দোকানসমূহ খোলাৰ ব্যৱস্থা কৰিছে সেইটো বাৰু ঠিক আছে, কিন্তু এই 11টা বজালৈকে যেতিয়া দোকানসমূহ খুলিব, সেই 11টা বজাত এটা মানে সাংঘাতিক ভিৰৰ মানে অৱস্থা হয়। মানুহৰ জনসমাগমটো ৰাতিপুৱা 8টা বজাৰ পৰা 11টালৈকে বহুখিনি মানে জনসমাগম আমি দেখিবলৈ পাইছোঁ। গতিকে এই চেগত চৰকাৰে যাতে সুদূৰ প্ৰসাৰী কিছু নিয়ম বান্ধি দিব লাগে, কাৰণ যিহেতু 11টা বজালৈকে মানুহৰ ভিৰ হয়, তেতিয়া আমাৰ ক'ভিডৰ যি আমাৰ ভয়াৱহতা আছে সেই ভয়াৱহতা কিন্তু আমাৰ হয়তো থাকি যাব। গতিকে ৰাজ্য চৰকাৰে এই ব্যৱস্থাটো কৰক, আৰু ইয়াৰ তাৰমানে অল্টাৰনেট কিবা ব্যৱস্থা আছে নেকি যাতে ৰাইজেও চলি থাকিব পাৰিব বা ক'ভিডক লগত সহাৱস্থান কৰি জীয়াই থকাৰ যি আমাৰ মানে ধাৰণা এটা জীয়াই থাকিব পৰা ছিষ্টেম এটা কৰিলে বেছি আমি ভাল পাম। আৰু ইয়াৰ লগতে আৰু এটা কথা ক'ব বিচাৰিছোঁ, যিহেতু আমাৰ গাঁও অঞ্চলৰ মানে অতি সমীপৱৰ্তী আমাৰ প্ৰতিবোৰ গাঁও অঞ্চল আৰু প্ৰায় কৃষিজীৱী গাঁও, আৰু এই সময়ত ৰবি শস্যৰ সময়, গতিকে এই খেতিৰ শাক পাচলিসমূহ তেওঁলোকে বিক্ৰী কৰিব আহে। খেতিৰ শাক পাচলিসমূহ বিক্ৰী কৰিব অহাত প্ৰশাসনে কিছু বাধাৰ সৃষ্টি কৰি শাক পাচলি বিক্ৰেতাসকলক মানে বিক্ৰী কৰিব নিদিয়ে। গতিকে ইয়াত যদি পৌৰসভাৰ জৰিয়তে হওক, প্ৰশাসনৰ জৰিয়তে হওক, যদি এনেকুৱা এটা ব্যৱস্থা কৰে যাতে অন্ততঃ শাক পাচলিখিনি ৰাতিপুৱা ভাগত কিছু ক'ভিডৰ যিটো নীতি নিয়ম আছে, যিটো আমাৰ সামাজিক যোনটো দূৰত্ব বজাই ৰাখি যদি আমি সেই গাঁও অঞ্চলৰ সেই শাক পাচলি বিক্ৰেতাসকলক যদি আমি অকণমান যদি সময় এটা ঠাই যদি আমি উলিয়াই দিব পাৰোঁ, তেতিয়াহ'লে আমাৰ এই যিসকলে শাক পাচলি বিক্ৰী কৰি 2 পইচা ইনকাম কৰি আছে তেওঁলোকৰ কাৰণেও বা তেওঁলোকৰ চলাই নিয়াৰ কাৰণে, জীৱনটো চলাই নিয়াৰ কাৰণে এইকেইদিনৰ বাবে কিছু মানে সুফল পাব বুলি মই ভাবোঁ।